অকল জোনাই ধেমাজিতেই নহয়, এইবাৰ অৰুণাচলতো ভাৰতীয় মজদুৰ সংঘই প্ৰবাস দলেৰ ন্যায় বিচাৰিছে। प्रवास डोले के लिए आत्मा शांति के लिए आप सब सहयोग किया तो প্ৰবাস দলেৰ ন্যায় বিচাৰি অৰুণাচল ইটানগৰতো হাজাৰ হাজাৰ লোকে ৰাজপথলৈ ওলাই আহি পদযাত্ৰা আৰম্ভ কৰে। শ্ৰমিক প্ৰতি সন্মানেৰে দাবী শ্লোগানেৰে। भारत माता की देश देश में करेंगे काम। आज जो हम लोग বৃহস্পতিবাৰে অসমৰ ধেমাজি জিলাৰ 22 বছৰীয়া যুৱক প্ৰবাস দলে নামৰ যুৱকক সূত্ৰজনক চিম্পুত নৃশংসভাৱে হত্যা কৰাৰ যুৱকজনক ন্যায় দাবী জনায়। आप सब इस साइड पे आइए, ये पीछे पे जाइए, ये क्योंकि बात करते समय ये नहीं करना है। অৰুণাচল প্ৰদেশত ভাৰতীয় মজদুৰ সংঘৰ উদ্যোগত আৰু সদৌ অৰুণাচল প্ৰদেশৰ বিল্ডিং এণ্ড আদাৰ কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ্ছ ইউনিয়ন, সদৌ অৰুণাচল প্ৰদেশৰ শক্তি বিভাগৰ শ্ৰমিক সংঘ, সদৌ অৰুণাচল প্ৰদেশৰ ভাৰতীয় ব্যক্তিগত পৰিবহণ মজদুৰ সংঘকে ধৰি বৃহৎ শ্ৰমিক সংঘৰ সুযোগ এই শান্তিপূৰ্ণ সমাৱেশ। आरखी बगंग जी कंस्ट्रक्शन वर्कर यूनियन का আকাশদ্বীপৰ সমীপৰ গংগাৰ পৰা পুৱা 10 বজাৰ পৰা আৰম্ভ হোৱা এই পদযাত্ৰা সামৰণি পৰে। শ্ৰমিক সমাজকৰ্মী, ছাত্ৰ ছাত্ৰী আৰু নাগৰিক সমাজৰ সদস্য ব্যাপক অংশগ্ৰহণেৰে ন্যায় সুৰক্ষা শ্ৰমিকৰ প্ৰতি সন্মানেৰে দাবী শ্লোগানেৰে। क्षेत्र भी हमारा साथ में सभी हमारा BMS में 21 সংবাদ মাধ্যমক সম্বোধন কৰি BMS অৰুণাচলৰ সভাপতি ৰিংকু চাপুৱে এই নৃশংস হত্যাকাণ্ডৰ কঠোৰ বাকাৰে গৰিহণা দি দুটা মূল দাবী উত্থাপন কৰে। उस दिन 18 ये महीना का 17 तारीख को उसका हादसा हुआ হত্যাকাণ্ডৰ স্বচ্ছ আৰু সময় সীমাবদ্ধ তদন্ত আৰু মৃতকৰ সুখ, সন্তপ্ত পৰিয়ালৰ ন্যায় আৰু সুখ ক্ষতিপূৰণ দিয়া। के लिए सॉलिडरेट का नाम पे हम সৰু সৰু ভুল বুজাবুজি বা বিষয় লৈ কাকো হাৰাশাস্তি কৰা উচিত নহয় বুলি জোৰ দি চাপুৱে শ্ৰমিক আৰু শ্ৰমিকক মৰ্যাদা আৰু মমতাৰে ব্যৱহাৰ কৰিবলৈ জনসাধাৰণক আহ্বান জনায়। दिल से अभिनंदन करता हूँ और চাপুৱে কয়, আজি এই পদযাত্ৰা শ্ৰমিক শ্ৰেণীৰ পৰা এক শক্তিশালী বাৰ্তা। আমি জবাবদিহিতা প্ৰবাস দলৰ বাবে ন্যায় আৰু অৰুণাচল আৰু সমগ্ৰ অঞ্চলটোত কৰ্মৰত সকলো শ্ৰমিকৰ সুৰক্ষা দাবীত একত্ৰিত হৈছোঁ। ৰিপৰ্ট নব নিউজ পেপাৰ আছাম। मजदूर महासंघ का जनरल सेक्रेटरी भी हमारा साथ में सभी हमारा BMS में 21 यूनियन है एफिलिएशन लेने वाला स्टेट में। तो हम लोग सब मिल के आज प्रभाष डोले जी का जो उस दिन 18 ये महीना का 17 तारीख को उसका हादसा हुआ है, उसको मर्डर हुआ है, उसका सिलसिले में हम लोग आज इनका आत्मा शांति के लिए सॉलिडरेट का नाम पे हम लोग आज रैली किया है। गंगा से ये टेनिस कोर्ट तक हम लोग का साथ में हजारों का साथ में मजदूर साथ में थे। हम लोग का साथ में आज कुछ बात रखना था सब। চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব।